আগতে মানুহে ক'ব বিচাৰিছিলে এই যোনটো ছোৱালী তাই কি কৰিব পাৰিব কিন্তু ছোৱালীবোৰে উত্তৰ দিছে বাক্যৰে নহয় ৱৰ্ল্ড কাপ জিকি হয় মই মহিলা বিশ্বকাপ টিমৰ কথা কৈছো যি ৰিসেন্টলি ৱৰ্ল্ড কাপ জিকি আনিছে ভাৰতৰ বাবে আৰু বিশ্বত ভাৰতবৰ্ষৰ নাম উজ্বলাই তুলিছে কিন্তু এতিয়াও কিছুমান মানুহে গৌৰৱেৰে কয় মই হাতত খাৰু পিন্ধি থকা নাই নহয় যেন খাৰু পিন্ধা হাত দুৰ্বল হে কিন্তু শুনক হেই খাৰু পিন্ধা হাতেই বন্দুক ধৰিব পাৰে বেট ধৰিব পাৰে পাইলট হ'ব পাৰে ডক্টৰ হ'ব পাৰে আৰু ৰিসেন্টলি হেই খাৰু পিন্ধা হাতেই বিশ্বত ভাৰতৰ নাম উজ্বলাই তুলিলে মহিলাই এতিয়া সমান অধিকাৰ বিচাৰি ৰাজপথত তৰ্জন গৰ্জন কৰা নাই তেওঁলোকে হেতু তেওঁলোকৰ কৰ্মৰাজিৰে তেওঁলোকে প্ৰমাণ কৰিছে যে শক্তি লিংগত নাই শক্তি চিন্তাত আছে গতিকে তুমি নেক্সট টাইম মই খাৰু পিন্ধি থকা নাই বুলি কোৱাৰ আগতে 10 বাৰ ভাবিবা ধন্যবাদ